नमस्कार वैकम सकलोके मोर रोहनियान यूट्यूब चैनल स्वागतम जानाइछु। আজি আমি উপস্থিত আছো তৈলনগৰী দুলিয়াজান ডিব্ৰুগড়ত আৰু আমি আহিছো আজি বিশেষ খেতি কামত। আজি আছে আহোম জাতীয় মহাসভাৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। এখন মেইন তুৰণ আমি দুলিয়াজান অইল ক্লাবত অনুষ্ঠিত কৰা হৈছে। গতিকে এই ভিডিঅ'টো অলপ দীঘল হ'ব, গোটেই বস্তুখিনি দেখাব লাগিব। গতিকে আপোনালোকক শেষলৈকে এই ভিডিঅ'টো চাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এয়া কেন্দ্ৰীয় সমিতিৰ সম্পাদক অনন্ত গগৈ আৰু লগত আছে লক্ষ্য চেতিয়া সহ সম্পাদক কেন্দ্ৰীয় সমিতিৰ। আমি অকণমান ইয়াত ৰৈ অলপ ফটো মাৰিলোঁ, তাৰপিছত আকৌ আমি ৰাওনা হৈছোঁ এতিয়া আমাৰ মেইন কক্ষলৈ, মেইন আমাৰ য'ত মিটিং হ'ব তালৈ গৈ আছোঁ। এয়া দেখিছে আমি আৰু অলপ সময়ৰ পিছতেই এই আপুনি ৰাইট চাইডে দেখিব যে আমি অলপ সময়ৰ পিছতেই আমি আমাৰ য'ত অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে এয়া দেখিছে সকলোবিলাক আহি উপস্থিত হৈছেহি। এয়া মেইন আমাৰ যিখন তুৰণখন এয়া আমি এতিয়া সোমাম। ৰাইট চাইডে আমি টাৰ্ণ ল'ম। তাৰমানে এয়া আমাৰ অনুষ্ঠান কক্ষ পাই গ'লোঁ। খুবটাং আহোম জাতীয় মহাসভা এনেকৈ লিখন সুন্দৰকৈ লিখিছে, সুন্দৰকৈ আয়োজন কৰিছে। এয়া আমি ফটো মাৰিলোঁ গেটত লৈ মেলি আৰু ফটো মাৰিলোঁ আমি আমাৰ বাইদেউসকলৰ লগত, খুৰীহঁতৰ লগত ফটো মাৰিলোঁ। ফটো মাৰি আমি এটা মেইন কক্ষলৈ যাম। আমি মেইন কক্ষলৈ যোৱাৰ আগত আমি আপোনালোকক দেখুৱাম দুখন বিপণী আহিছে। এই বিপণীকেইখন দেখাম। বিপণীত সকলোবিলাক আমাৰ থলুৱা এয়া দেখিছে আমাৰ সাজপাৰ আনিছে, আমাৰ ট্ৰেডিশ্যনেল সাজপাৰ আছে। আহোম সাজপাৰকে আদি কৰি সকলোবিলাক সাজপাৰ ইয়াত সুন্দৰকৈ আনিছে। ধেমাজিৰ পৰা আহি উঠিছেহি আমাৰ এই অনুষ্ঠানত। ভাল লাগিছে। ইয়াত পুৱাৰ বেলাৰ এটা পৰিৱেশ। মিটিং আৰম্ভ হোৱা নাই এতিয়ালৈকে, আমাৰ কোনো কাৰ্যসূচী আৰম্ভ হোৱা নাই। তাৰ আগতে বিপণীখন অলপ দেখাই লৈছোঁ। বিপণীত সকলোবিলাক বস্তু আহিছিলে, টঙালিৰ পৰা আদি কৰি লেডিছৰ থলুৱা বস্তুৰ পৰা আদি কৰি সকলোবিলাক ইয়াত আছে। আৰু আমি আপোনালোকক গোটেই পৰিৱেশ দেখাইছোঁ। এতিয়া আমি আপোনালোকক মূল আমাৰ শিক্ষাগৃহ যিটো ভিতৰত প্ৰৱেশ কৰিম, ভিতৰৰ প্ৰৱেশদ্বাৰ কেনেকৈ সজাই তুলিছে আপোনালোকে দেখিছে, ইয়াত দেখিছে সুন্দৰকৈ সজাই তুলিছে। আমাৰ এতিয়ালৈকে অতিথি অহা নাই, অতিথি আহিব, আপোনালোকে পৰিৱেশটো দেখাব। দেখিছে সুন্দৰকৈ আছে। আপোনালোকে ভিডিঅ'টো চাওক, সম্পূৰ্ণ চাব। আপোনালোকে গোটেই বস্তুটো উপলব্ধি কৰিব আৰু বুজি পাব যে আমি আহোম জাতীয় মহাসভাৰ আজি প্ৰতিষ্ঠা দিৱসটো কেনেকৈ অনুষ্ঠিত কৰিছোঁ। এই আমাৰ কাৰ্যসূচীৰ বানফি অনুষ্ঠান আছে। বানফি অনুষ্ঠাননো কিয় পাতিব সেই বিষয়ে সুন্দৰকৈ বুজা আপুনি কওকচোন। আহকচোন আমি ভিডিঅ'টো উপভোগ কৰোঁ। যাতে আমাৰ যিখিনি অৱস্থা দেখিছোঁ সেই জাতিটোৰ হকে আমি যিকোনো এটা কাম কৰিবলৈ গ'লে, ভাল মংগলাচৰণ কৰিবলৈ যাওঁতে আমি যিকোনো কাম জাতীয় হকে কৰিবলৈ গ'লে, দেশৰ হকে কৰিবলৈ গ'লে আমি প্ৰথম বানফি কৰিবই লাগিব। আৰু ভৱিষ্যতলৈও আপোনালোকে কিবা এটা অনুষ্ঠান পাতিলে বানফিটোহে মূল বস্তু। এই বানফিটোৱে আমাৰ জাতিটো ৰাখি থৈছে। বাকীখিনিতো চেটেলি বেলি হ'লেই যে বানফি আমাক প্ৰমাণ দিব যে আমাৰ জাতি এটা আছে। সেইকাৰণে এই বানফিটোত যিখিনি বৰ্তাসকল আছে সেই বৰ্তাসকলেও কিছু দুষ্কৃতি হৈছে যদি আমাৰো অলপ ভাল হৈছে, আঁতৰাব হৈছে। সেইখিনিও আমি জনা বিচাৰিছোঁ। সেয়েহে সকলোখিনি দুখ মৰিফল কৰাৰ পাছতে আমি তেখেতলোকৰ গুণানুকীৰ্তন কৰি আমাৰ জাতিটোক অনাগত ভৱিষ্যতে যাতে আমাৰ ভাল পথে আগুৱাই নিয়ে সেই সংকল্পৰে আজি অভাজনে আপোনালোকৰ এই অনুষ্ঠানটো আগুৱাই নিবলৈ sungkam pantai lung rumpung ko panai banti kokon bubai dai lak leng kok pantai ayon na bayan na makmuk mobok lo yan tok kayen kita kan help dai boy mo saw si
bang au tang heu hit kan soi boleh pulang ai kole susu ban ban rara susai den ban kan rai hit kan soi nang asin lau ya beng kakak son siêu cao đôi má lung nàng eo pang si kinh rao súc na môi môn sen si na lúc kinh bồi môn chào câu ai kẻ khen yêu ai kẻ khen yêu ai chẳng đi mô sinh pha mô lao đi ra đi mô đi ra đi pha sinh khám mô đùn mà mô cao lăng lao con đùn mà mô đù mô sinh con đùn mà mô sai mô hôn mô đùn con đùn mà sa mô ba kinh con đùn mà tu tăng lại bồi mô sao câu sao rát sang nai sang sao câu tek ঘৰৰ প্ৰতিজন মুৰব্বী যিজন দাম হ'ল সেইজনক মোৰ কি হিচাপে আমি ধৰি তেখেতে কোন নাম বুলি কয় মই প্ৰতিখন ঘৰৰ পৰিয়ালৰ মোৰ মুৰব্বীজনক আমি প্ৰতিখন ঘৰে দিয়া সেইখন কয় কোন নাম সেইটো কামৰ চুটটো আমি অকলে এই নকটো দাম দিৰে নাম নকচ অকতাই পপিন দাম কাছ পপিন দাম সাইমো পপিন দাম শিবমো পপিন পে সাউতুন দাম মসৈ কম গিতুন দাম মসৈ খেন sang nai sao nu sao câu sao rát Hekri kaniu mama tengiu mama tengiu tang lai ki sao eo tang nang na pang kang na dang pang hang na kang na dang pang hang na kang na bung dong si ku dong mo dong si ku dong phat lok sing phat ka reng sam lok sing phat ka reng plai eo tang kai khang de hom rao kai khang de hom ken eo tang khai khau tum de hom rao khau tum de hom ken eo tang khau peng de hom rao khau peng de hom ken khau tek de hom rao khau tek de hom ken e de kin tru to ki hom rao kin tru to ki hom ken e tang ka ki hom rao tang ka ki hom ken mak mu lu ko bok lu yen to ki thai nge ti thai ken eo tang luk lao de hom rao luk lao de hom ken nam ban de hom rao nam ban de hom ken hom ru sa sa hom ru sa sa hom ru sa sa sang nai sao lu chao câu sao rát ra là বিভিন্ন বাধা নেওচি আজি প্ৰতিষ্ঠা দিৱসকে আমি পালন কৰিবলৈ আগবাঢ়িছোঁ অনাগত সময়ত আজিৰ দিনটোত বিশিষ্ট ব্যক্তি বহুতো আহিব আৰু বহুতো জ্ঞাতি বিভিন্ন প্ৰান্তৰ পৰা আহিব গতিকে আমি সকলোৱে আহোম জাতি হিচাপে আহোম জ্ঞাতি হিচাপে কিবা সৰু সুৰা ভুল হ'ব পাৰে এইবিলাক এৰা ধৰাৰ মাধ্যম আছে তাকো বৰ বিশেষ সমালোচনা নকৰি তাকো কিবা নিজৰ অনুষ্ঠান বুলি ভাবি সেই অনুষ্ঠানটোকে আজি ধুনীয়াকৈ বিশেষকৈ নিয়মমূল পৰিচৰ্যাৰ মাজেদি কাৰণ বহুতো অতিথি আহিব তেওঁলোকে আমাক দেখিব গতিকে আমি যাতে এইটো শৃংখলাবদ্ধভাৱে আজিৰ দিনটো পালন কৰিব পাৰোঁ তাৰ বাবে সকলোৱে সহায়তা আগবঢ়ায় তাৰে মই কৰি মোৰ এই বক্তব্য ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।
ধন্যবাদ। কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি কনচেন বাইলন ফুকনদেৱে আমাৰ মৈদামস্থলীত কি কয় আহকচোন আমি সকলোৱে শুনো। অভিনন্দন জ্ঞাপন কৰিছোঁ যে আহি আমি আজিৰ তাৰিখতে যোৰহাটৰ জয়া ভৱনত জন্ম হৈছিলোঁ আৰু এবছৰ আমি কল্পনা কৰিব পৰা নাছিলোঁ যে আজি এনেকুৱা এটা মৈদামৰ ওচৰত আমি জ্ঞাতিসকলে এনেকৈ এদিন শপত ল'ব পাৰিম যিদিনাখন আমি এবছৰ আগত জন্ম লাভ কৰিছিলোঁ। নিশ্চয় এই মৈদাম আমাৰ উপৰিপুৰুষ ফাটু চিংচং হোম আমাৰ একেবাৰে প্ৰথম যিজন পুৰুষক আমি আদি পুৰুষ বুলি ভাবোঁ, কল্পনা কৰোঁ বা আমি সন্মান কৰোঁ। তাৰ পৰা আৰম্ভ কৰি এতিয়া ইমান এটা পৰ্যায়লৈকে এই মৃতকৰ আশীৰ্বাদ নহ'লে আমি একো কৰিব নোৱাৰোঁ। আমাৰ যি ধৰ্ম সংস্কৃতি, আমাৰ যি ৰীতি নীতি, সেই ৰীতি নীতি পৃথিৱীৰ আন ধৰ্মতকৈ পৃথক। সেইটো আমি জনা উচিত, অন্তঃকৰণেৰে বুজা উচিত আৰু উপলব্ধি কৰা উচিত যে আমাৰ কৃষ্টি সংস্কৃতি ধৰ্ম নীতি আদৰ্শ আন ধৰ্ম সংস্কৃতিকৈ পৃথক। আৰু পৃথক এইটো অৰ্থত নহয় যে আমি পৃথক মানে আমি পৃথক আৰু মহতো আমাৰ যি দৰ্শন, আমাৰ যি ফিলচফি, সেইটো আমি কাৰো নাম নোলোৱাকৈ ক'ব পাৰোঁ যে আমাৰ যেনে হ'লেও আমাৰ চিন্তা, আমাৰ আদৰ্শ, আমাৰ দৰ্শন, আমাৰ চিন্তা চৰ্চা টাই আহোম হিচাপে বহুতো ঊৰ্ধত, বহুতো ওপৰত। কাৰণ আমি কোনো ভগৱানক দেখা নাই, কোনো বুকুত হাত ধৰিলোঁ মই আজি ভগৱানক দেখিছোঁ, মই ভূতক দেখিছোঁ বুলি কোনেও ক'ব নোৱাৰে। কিন্তু আমাৰ উপৰিপুৰুষক আমি দেখিছোঁৱে, উপৰিপুৰুষ নহ'লে আমি এই পৃথিৱীত নাথাকিলোহেঁতেন। যিহেতু আমাৰ উপৰিপুৰুষক আমি প্ৰমাণিত কৰিব পাৰোঁ, সেয়েহে আমি উপৰিপুৰুষৰ যিটো আমি সন্মান জনাওঁ, তেখেতক উপৰিপুৰুষৰ স্মৃতি তৰ্পণ কৰোঁ। লগতে আমাৰ প্ৰকৃতিক আমি দেখিছোঁ, প্ৰকৃতিৰ কাৰণে আমি জীয়াই আছোঁ। সেইকাৰণে আমাৰ টাই আহোমৰ যি দৰ্শন সেয়া হৈছে উপৰিপুৰুষ আৰু প্ৰকৃতি। লগতে আমাৰ যিটো ক্ষণ, আমাৰ দেহত আমাৰ বৈ থকা জীৱনী শক্তি, যিটো লাইফ ফ'ৰ্চ, ইচেঞ্চ অফ লাইফ, সেই ক্ষণ বিশ্বাসটো আমাৰ আটাইতকৈ চাইণ্টিফিক। আৰু কিয় সেই বস্তুটো এতিয়া এই ৰ'দত আপোনালোকক বুজাই দিবলৈ হ'লে সময় লাগিব। কিন্তু টাই আহোমৰ যি সেই ফাটু চিংচং হোমৰ দিনৰ পৰা যি বিশ্বাস, আজি 4-5 হাজাৰ বছৰ আগতে যি সভ্যতা গঢ় লৈ উঠিছিল, সেই তাৰিম টিয়েন চান পৰ্বতমালাৰ পাদদেশত, তাৰিম নদীৰ কাষত সেই সভ্যতা আজি ৱাংহো য়াংচিকিয়াং নদীয়েদি আহি পেলাই চালুইন, মেকং, ইৰাৱতী, চিনমিন হৈ পেলাই আমাৰ নামটিলাত এই ব্ৰহ্মপুত্ৰৰ উপত্যকাত আমি সেইকাৰণে এটা উৎকৃষ্টতম সভ্য জাতি হৈ আৰু আমাৰ তেজত, আমাৰ জিনত আমি সেই উৎকৃষ্টতা কঢ়িয়াই লৈ ফুৰিছোঁ। সেইটো অনুভৱ কৰা উচিত। কাৰণ আমাৰ এনেকুৱা চাইণ্টিফিক আৰু এনেকুৱা বৈজ্ঞানিকসন্মত আৰু প্ৰমাণিত নীতি আদৰ্শ, ধৰ্ম, কৃষ্টি, সংস্কৃতি, আচাৰ অনুষ্ঠান আন ধৰ্মত হয়তো বিৰল। সেইকাৰণে আমি নিজেই নিজক মৰ্যাদা দিয়া উচিত। আৰু এই কাৰ্যক্ৰম যে কৰোঁ, আন প্ৰতিটো দল সংগঠনে শ্বহীদ তৰ্পণ কৰে। আমাৰ কিন্তু সকলো উপৰিপুৰুষে শ্বহীদ আৰু আমাক আশীৰ্বাদ দি থাকে। আৰু আন ধৰ্মত দেখিছোঁ যি মৃতক ভূত হৈ, প্ৰেতাত্মা হৈ, পিশাচ হৈ পেলাই খেদি ফুৰে। সেই উপৰিপুৰুষক সেই বাহনিৰ পিছফালে, ক'ৰবাৰ বাৰীৰ পিছফালে চুকত জুই জ্বলাই দিয়ে, পুতি দিয়ে, তাৰপিছত নিজৰ মাক বাপেকক নিজেই ভয় খাই থাকে ল'ৰা ছোৱালীয়ে। কিন্তু আমি নিজৰ মৈদাম আমাৰ ঘৰৰ মুখত পাতি আমি পাৰ বিচাৰি ক'ব পাৰোঁ। কাৰণ আমাৰ উপৰিপুৰুষে, টাই আহোমৰ বিশ্বাসমতে আমাৰ উপৰিপুৰুষে আমাক কেতিয়াও ভূত পিশাচ হৈ খেদি নুফুৰে, আমাক সদায় আশীৰ্বাদেই দি থাকে। আৰু সেই আশীৰ্বাদ লৈ পেলাই আমি এই টাই আহোম যি আমি জিন আমাৰ সভ্যতা লৈ ফুৰিছোঁ, সেই সভ্যতা আমি উপৰিপুৰুষৰ আশীৰ্বাদত নিশ্চয় আমি সেই উৎকৃষ্টতম সভ্যতা, যি মই আলোচনীখনৰ সম্পাদকে দিলোঁ, সেই উৎকৃষ্টতম সভ্যতা আমি লৈ যুগান্তৰলৈ আমি গুচি যাম। আৰু কিন্তু তেতিয়াহে আমি লৈ যাব পাৰিম যেতিয়া আমি নিজেই নিজক মৰ্যাদা দিবলৈ জানো। আমি টাই আহোম
এনেকুৱা এটা কৃষ্টি সংস্কৃতি বিশ্ব দৰ্শন আমাৰ মাজত যিটো আছে সেই বস্তুটো আমি নিজেই নিজেই অনুভৱ কৰিব লাগিব। আমি কেতিয়াও নিচাত্মিকা বোধ কোনো এটা আন কিবা ধৰ্ম সংস্কৃতিতকৈ আমি তলৰ এই যে উচ্চ বৰ্ণ আমি নিম্ন বৰ্ণ হ'বই নোৱাৰে। আমাৰ সংস্কৃতি আমাৰ পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠতম সেয়া আমি অনুভৱ কৰা উচিত। আৰু আহোম জাতীয় মহাসভাৰ কোনো ব্যতিক্ৰম নহয়। আহোম জাতীয় মহাসভা ঠিক তেনেকৈ বিশ্বাস কৰে। আৰু আজি এই প্ৰথম বাৰ্ষিকী শুভ দিনত আমি স্মৃতি আমি উপৰিপুৰুষৰ তৰ্পণ কৰি আমাৰ যাতে আজিৰ দিনটো শুভ দিনটো আমাৰ ভালদৰে পাৰ হয় আৰু অনাগত এবছৰ কি যুগ যুগলৈ আমাৰ আহোম জাতীয় মহাসভা জীয়াই থাকে। আমাৰ আজো নাতিয়েও যাতে আহোম জাতীয় মহাসভা আমাৰ উৎকৃষ্টতম নীতি আদৰ্শৰে আমাৰ সেই জিন আমাৰ এই DNA কঢ়িয়াই লৈ বিশ্বত প্ৰতিষ্ঠা কৰে সেই কামনাৰে মই কাৰ্যকৰী সভাপতি এই মৈদাম তৰ্পণখন সামৰণি মাৰিছোঁ। ধন্যবাদ। আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। চাউলুং চুকাফাৰ পিতৃপুৰুষ অসমীয়া জাতিৰ স্ৰষ্টা অসমীয়া জাতিৰ জনক এক অপৰাজেয় জাতীয় চেতনা আজি এই পবিত্ৰ মুহূৰ্তত চাউলুং চুকাফাৰ মাল্যাৰ্পণ কৰাত আমি আমাক এই দায়িত্ব অৰ্পণ কৰাত আমি অতি আনন্দিত হৈছোঁ। তাৰ কাৰণে প্ৰথমতে সন্মানিত আহোম জাতীয় মহাসভাৰ সভাপতি মহোদয়, লগতে আহোম জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি মহোদয়, আহোম জাতীয় মহাসভাৰ সম্পাদক মহোদয়, লগতে ডিব্ৰুগড় জিলাৰ সভাপতি, কাৰ্যকৰী সভাপতি, লগতে সম্পাদকৰ লগতে সকলো সদস্যই যে আজি এই আহোম জাতীয় মহাসভাৰ প্ৰতিষ্ঠা দিৱসটো উলহ মালহেৰে আজি ইমান সুন্দৰকৈ কষ্ট কৰি আজি প্ৰতিষ্ঠা দিৱসটো পালন কৰিবলৈ আমাক সুবিধা কৰি দিছে। তেখেতসকলক পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহোম জাতীয় মহাসভাৰ মান্যবৰ সভাপতি সুন্দৰজিৎ লাহন ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কনচেক বাইলুং ডাঙৰীয়া, আমাৰ মাজত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ইতিমধ্যে হৈছে। টাই আহোমৰ আজিৰ তাৰিখত অন্যতম সমালোচক, অন্যতম চিন্তাবিদ, প্ৰাক্তন শিক্ষকীয়া মানসৰ দুৰ্লভ চেতিয়া ছাৰ আমাৰ মাজত আছে। তেখেতকো আমি আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি আদৰণি জনাইছোঁ। খন্তেক পিছতে আমাৰ কেইবাগৰাকী অতিথি কৰি আছে। আমি আমাৰ আজি অতি আকৰ্ষণীয়, আপোনালোকে জানে আমি ইতিমধ্যে যে আহোম জাতি আমি ST বিচাৰি আছোঁ, কিন্তু ST পোৱাৰ আমাৰ সম্ভাৱনা তেনেকি। এনে প্ৰেক্ষাপটত আজিৰ তাৰিখত আমি কি কৰা উচিত এই বিষয়ে আজি এক সুন্দৰ আলোচনা হ'ব। আমি কেইগৰাকী ডক্টৰ নিৰঞ্জন কোঁৱৰ ডাঙৰীয়া আমাৰ লগত ইতিমধ্যে আছে। অসমীয়া জাতীয় জীৱনৰ লগত জড়িত কেইবাগৰাকী সত্তা জাতীয় কাণ্ডাৰী আমাৰ মাজত উপস্থিত হ'বহি। গতিকে আপোনালোক ধৈৰ্য সহকাৰে খন্তেক সময় অপেক্ষা কৰি মই অনুৰোধ জনাইছোঁ। আজি যে ইমান এক বতৰ গৰমৰ মাজত আপোনালোক উপস্থিত হৈছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। তাৰপিছতে আমি আমাৰ মাজত উপস্থিত আছে হাবুং সকলে চিনি পায়। মানসৰ নগেন হাজৰিকাই হাবুং এক মাত্ৰা প্ৰদান কৰিছিল। তেখেত যেতিয়া ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত আছিল, তেখেতে হাবুঙক টাই কৰি পৰিষ্কাৰ কৰিছিল। এই হাবুং আজি অসমৰ চুকে কোণে সকলোৱে পৰিচিত। বেছি সময় নালাগিব, হাবুঙে বিশ্ব পৰ্যটন ক্ষেত্ৰ শুৱনি কৰিবলৈ বেছি সময় নালাগিব। এই হাবুঙৰ মূল টাই পণ্ডিত মানসৰ প্ৰশান্ত ফুকন ডাঙৰীয়াও আমাৰ মাজত আছে। তেখেতক আমি আদৰণি জনাইছোঁ। লগতে
আহোম জাতীয় মহাসভাৰ বিভিন্ন মঞ্চত কাম কৰি থকা এগৰাকী আইতা আমাৰ মাজত আছে। তাই ভাষাৰ লগত জড়িত তেখেতক আমাৰ জনাইছোঁ। আলফাৰ সংযুক্ত মুক্তি বাহিনী মামা বুলি পৰিচিত, স্বনামধন্য মামা বুলি পৰিচিত মামাৰ বৌৱে তেখেত আমাৰ মাজত আছে। তেখেতক আমি আদৰণি জনাইছোঁ। আৰু শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল, আপোনাক আদৰণি জনাইছোঁ। বিভিন্ন প্ৰান্তৰ পৰা জিলা প্ৰতিনিধিসকল আপোনাক আদৰণি জনাইছোঁ। আমাৰ মাজত ইতিমধ্যে আছে গড়গাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ জিতু শইকীয়া ডাঙৰীয়া, তেখেতক আমি মঞ্চলৈ সন্মুখ আসনত বহিবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছতে আমি কেইবাগৰাকী আমাৰ যুৱ প্ৰতিনিধি আছে। আহোম সেনাৰ অধ্যক্ষ অংকুৰণ ফুকন ডাঙৰীয়াও আছে, খন্তেক সময়ৰ পিছত উপস্থিত হ'ব। তেখেতক আমি অনুৰোধ আমি চিনাকি কৰি আপোনালোকৰ পিছত তেখেত হয়তো মঞ্চত এতিয়া উপস্থিত হোৱা নাই। লগতে আৰু এগৰাকী মানে আহোম জাতিৰ লগত জড়িত হেৰাম্ব সন্দিকৈ ডাঙৰীয়া আছে। তেখেতক আমি মঞ্চত তেখেত আহোমৰ যি গায়ন বায়ন শৈলী, এই গায়ন বায়ন শৈলীটো আজি সকলোৱে জানে। আহোমৰ যিটো গায়ন বায়ন শৈলী আজি মৃতপ্ৰায়, কিন্তু অসমীয়া জাতীয় জীৱনৰ যে এক অবিচ্ছেদ্য অংগ গায়ন বায়ন সংস্কৃতি, এই গায়ন বায়ন সংস্কৃতি প্ৰতিষ্ঠাৰ স্বাৰ্থত হেৰাম্বৰ ডাঙৰীয়াই জীৱন উৎসৰ্গিত কৰিছে। তেখেতক আমি সন্মুখত আসন গ্ৰহণ কৰিব অনুৰোধ। ধন্যবাদ। ইয়াৰ পিছতে আমি সাংস্কৃতিক অনুষ্ঠান পৰৱৰ্তী কাৰ্যসূচী চলাই দিবৰ কাৰণে আমি আমাৰ মুখ্য সাংগঠনিক সম্পাদক মানচাও গণেশ গগৈ ডাঙৰীয়ালৈ আমি মাইক্ৰফোন দৰ্পণ কৰিছোঁ।
বৰপথাৰৰ পৰা আমন্ত্ৰণ কৰি অনা খেৰনাম টিমা সাংস্কৃতিক দলটিৰ নৃত্য উপভোগ কৰক আহক। ফলস্বৰূপে আজি আমি গভীৰ জাতীয়তাইত্বৰ প্ৰতি সজাগ হৈছোঁ। নিশ্চিত থাকক যে পূজ্য চাও আও চাও নিচাও আমি কথা দিছোঁ আপুনি পোহৰা তোলাই পথৰ পথিক ইতিমধ্যে হৈছে। পথিক আমি ইতিমধ্যে আগবাঢ়ি পথেৰে আমি আগবাঢ়িছোঁ আৰু আগবাঢ়িম। সৰ্বশেষত আপোনাৰ আৰু আপোনাৰ কুশল মংগল সুস্বাস্থ্য কৰ্মদক্ষতা সুখ শান্তি আনন্দ বিচাৰি ফুৰা তাৰ ওচৰত জন্মিন বিচাৰিলোঁ। ৰং বৈগম চাও অনন্ত গগৈ সাধাৰণ সম্পাদক, চাও সুন্দৰজ্যোতি লাহন সভাপতি, চাও কনচেং বাইলু ফুকন কাৰ্যকৰী সভাপতি। আহোম Singfong Hong Pa Lai Meta Pin Meta Prada Long Sekiara Nipan Boymu Sao Kawi Sao Nur Sao Kawi Sao Nur Sao Kawi Sao Nur Sao Kawi John Phonrao John Phonming John Juru Nang Lao Kau John Yu Tao Nang Lao King Jaru Kapoy Dam Paru Kapoy Kin Ring Pizza Pin Balan Paza Lon Ming Ev Hit Di Hit Ken Soy Gum Soy Ken Mansao Magan Hazarika Peong Le Sauneo Kun Peong Le Mungton Son Kam Peong Le Ciao Fra Prada Long Sekiara Nipan Ciao Kau লিডৰ দৰে গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি আপুনি সমগ্ৰ অসমীয়া জাতিলৈ গৌৰৱ কঢ়িয়াইছে। ভাৰত, পাকিস্তান, চীন, জাপান, কোৰিয়া আদি দেশৰ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক আদি বিষয়ৰ সম্পৰ্কত সাংবাদিকসকলে পৰিৱেশন কৰা সংবাদৰ পৰ্যালোচনা কৰাৰ উপৰিও সংবাদকৰ্মী গ্ৰুপটো পৰিচালনা কৰাৰ দৰে ইতিহাস তাহানি দিন 600 বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলিছিল চুকা ঠাই। শুনিহেৰো শুন অসম দেশৰ সোণালী ইতিহাস তাহানি দিনৰ 600 বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলিছিল। আৰু ইয়াত আজি এই অনুষ্ঠানটোত উপস্থিত হ'বলৈ পায় আৰু এই পুৰস্কাৰটো গ্ৰহণ কৰিবলৈ পাই মই নিজে যথেষ্ট ধন্য হৈছোঁ। আহোম জাতীয় মহাসভালৈ নতশিৰে আৰু গৌৰৱেৰে সম্ভাষণ জনাই এই পুৰস্কাৰটো মই গ্ৰহণ কৰিলোঁ। বেছি দীঘলীয়াকৈ কথা নকওঁ, ইতিমধ্যে বহুতখিনি সময় পাৰ হৈ গৈছে। কেইটামান চমু পইণ্ট মই উল্লেখ কৰিম মোৰ চমু ভাষণটো। আজি সকলো আমি ইয়াত বহি আছোঁ, হয়তো এনেকুৱা ধৰণৰ এটা পৰিস্থিতি খুব কমেই পোৱা যায় যেতিয়া আপুনি নিজৰ ভূৱে চাওক, বায়ু চাওক, পিছলৈ চাওক, তললৈ চাওক, সকলোবিলাক নিজৰ জ্ঞাতিৰ মানুহ। এনেকুৱা ধৰণৰ এটা পৰিৱেশ খাচী গাৰু মিৰি ডিমাচা কছাৰী অগাধ ফলা কোচ লালুং ৰাভা
দেউৰী চুতীয়া মিজু আৰু চিন্তেং নক্তে ৱানচু আৰু কাৰ্বি নগা খাচী গাৰু মিৰি ডিমাচা কছাৰী অকাদ ফলা ঘোষ লালুং ৰাভা দেউৰী চুতীয়া মিজু আৰু চিন্তেং নক্তে ৱানচু আৰু কাৰ্বি নগা মন পাখাম দিবৰু মৰাণ বৰাহী যিসকলে আমাক সুন্দৰকৈ আহাৰ গ্ৰহণ বনাই খোৱালে তেখেতলোকক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দিখৌ দিহিং লুই দক্ষিণে খাম যাং পশ্চিমে হাবুং সাবতিছি দিখৌ দিহিং লুই দক্ষিণে খাম যাং এই অঞ্চলৰ এই ভৌগোলিক পৰিসীমাৰ নাম কেনেকৈ অসম হ'ল, কেনেকৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল সামৰি কেনেকৈ বৰ অসম গঢ় লৈ উঠিছিল সেই সম্পৰ্কত আহোম স্বৰ্গদেউসকলৰ আহোম জনগোষ্ঠীৰ আহোম জাতিৰ অৱদান সম্পৰ্কত সকলোৱে স্পষ্ট ৰূপত এই কথা স্বীকাৰ কৰি আহিছে। আৰু আমি আজিও জনগোষ্ঠীটোৰ সহ্য বীৰ্যক লৈ আমি সকলোৱে আমাৰ জাতীয় জীৱনৰ গৌৰৱ গাথা সমগ্ৰ পৃথিৱীৰ মানুহৰ মাজলৈ চুলিক ভা গড় গয়াৰু খোৰা ৰজা ৰুদ্ৰ গৌৰী উদয়াদিত্য শিৱ সিংহ আৰু ৰাজেশ্বৰ প্ৰতাপ পুৰন্দৰ চন্দ্ৰ প্ৰমথ জয়ধ্বজ আৰু চক্ৰধ্বজ শিৱসাগৰ সাংস্কৃতিক দলটোলৈ আমি অনেক ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমান ধুনীয়াকৈ এখন নৃত্য নাটিকা দেখুৱাৰ বাবে। অনাগত দিনত তেখেতলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। সোণালী পাতত কনচেং মূলাৰ বীৰত্বৰ গাথা ইতিহাসৰ সোণালী পাতত চাউলুং চুকাফা চাউলুং চুকাফা চাউলুং চুকাফা চাউলুং চুকাফা চাউলুং চুকাফা যদি মোৰ ভিডিঅ'টো ভাল পালে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল বাটনটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ। ৰং বৈ